ডিম্বেশ্বৰ গোস্বামী কোন আমি নাজানো, কেনাৰাম কোন সেইটো নাজানো। প্ৰশ্ন হ'ল যদি মষ্ট ৱান্টেড কেনাৰাম আছিল, কেনাৰামক নিশ্চয় আৰক্ষীয়ে চিনি পাইছিল। মুখখন কেনেকুৱা দেখিবলৈ, তেওঁ কেনেকুৱা, তেওঁ গঠন কেনেকুৱা, কিবাটো জানিব। কেনাৰাম বুলি যে তেওঁ গুলীয়াই মাৰিছিল, কেনাৰামক চিনি পাব লাগিব, সেইকাৰণে গুলীয়াই মাৰিছিল বা ইনফৰমেশ্যন আছিল। আমি প্ৰথমতে চাওক, যিকোনো ঘটনাৰ প্ৰথমে চৰকাৰী ভাষ্যটো শুনো। চৰকাৰী ভাষ্য আছিল যে কেনাৰাম নামৰ এজন দুৰ্ধৰ্ষ অপৰাধী এনকাউণ্টাৰ হৈ আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰিছে, তেওঁৰ এটা পিষ্টল উদ্ধাৰ হৈছে, সজীৱ গুলী উদ্ধাৰ হৈছে, সজীৱ গুলী। তাৰ পৰৱৰ্তী সময়ত আমি জানিলোঁ যে কেনাৰাম বুলি মৃত ব্যক্তিজনৰ যিখন ফটো প্ৰকাশ পালে, সেই ফটোখন চাই ডিম্বেশ্বৰ মুছাহাৰীয়ে পৰিয়ালে ক'লে যে এইটো কেনাৰাম নহয়, এইটো আমাৰ ডিম্বেশ্বৰ মুছাহাৰী। তেওঁ বিয়া এখন খাবলৈ তালৈ গৈছিল। তাৰমানে কেনাৰাম বুলি দুৰ্ধৰ্ষ অপৰাধীজন মৰাৰ নামত তেওঁলোকে ডিম্বেশ্বৰ মুছাহাৰীক মাৰিলে। ডিম্বেশ্বৰ গোস্বামী কোন আমি নাজানো, কেনাৰাম কোন সেইটো নাজানো। প্ৰশ্ন হ'ল যদি মষ্ট ৱান্টেড কেনাৰাম আছিল, কেনাৰামক নিশ্চয় আৰক্ষীয়ে চিনি পাইছিল। মুখখন কেনেকুৱা দেখিবলৈ, তেওঁ কেনেকুৱা, তেওঁ গঠন কেনেকুৱা, কিবাটো জানিব। কেনাৰাম বুলি যে তেওঁ গুলীয়াই মাৰিছিল, কেনাৰামক চিনি পাব লাগিব, সেইকাৰণে গুলীয়াই মাৰিছিল বা ইনফৰমেশ্যন আছিল। নিশ্চয় সোমাইছে। গতিকে পিছত মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ কেনেকৈ ওলাল, আৰু ডিম্বেশ্বৰ মুছাহাৰী বুলি অন্যজন ব্যক্তিৰ মৃতদেহটো কেনাৰাম বুলি তেওঁলোকে সৎকাৰ কেনেকৈ কৰিলে, মাটিত কেনেকৈ পুতি দিলে। এই গোটেই কথাটো সামগ্ৰিকভাৱে সন্দেহৰ আৱৰ্তত আমি আজি ডিম্বেশ্বৰ মুছাহাৰীৰ গাঁৱৰ এই বাক্সা জিলাৰ তেখেতৰ এই শালবাৰী মহকুমাৰ এই গাঁৱৰ ঘৰলৈ আহিছোঁ। আহি স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, কথা বতৰা পাতিছোঁ। আমাৰ খুব স্বাভাৱিক কথা যে কোন দোষী কোন নিৰ্দোষী সেইটো বিচাৰৰ দায়িত্ব আমাৰ নহয়, সেইটো আদালতে বিচাৰ কৰিব। সেইটো দায়িত্ব আৰক্ষীৰ নহয়, সেইটো দায়িত্ব মুখ্যমন্ত্ৰী নহয়, আমাৰ নহয়, কাৰো নহয়, সংবাদ মাধ্যমৰ নহয়। সেইটো বিচাৰৰ দায়িত্ব আদালতৰ, আইনৰ। আৰক্ষীৰ কাম হ'ল অপৰাধীজনক গ্ৰেপ্তাৰ কৰিব লাগে, উপযুক্ত ধাৰা প্ৰয়োগ কৰিব লাগে, আদালতত প্ৰডিউচ কৰিব লাগে, আদালতৰ তথ্য প্ৰমাণ আধাৰত তেওঁ শাস্তি দিব। আৰক্ষীয়ে কোনোবাখিনিত ভুল তথ্য পাইছিলে নেকি? চাওক, আৰক্ষীয়ে ভুল তথ্য পাইছিল নে উদ্দেশ্যপূৰ্ণভাৱে কৰিছিল সেইটো আমি নাজানো, সেইটো কোৱা টান। কিন্তু এই চৰকাৰখনে শপত গ্ৰহণ কৰা দিনৰ পৰা আজিৰ দিনটোলৈকে বহু শতাধিক মানুহৰ এনকাউণ্টাৰৰ নামত ভুৱা এনকাউণ্টাৰে হত্যা কৰা হ'ল, মুক্ত হত্যা। তাৰমানে অসমত আজিৰ দিনটোত মুক্ত হত্যাৰ ৰাজ চলি আছে, হিটলাৰী শাসন চলি আছে, মহম্মদ বিন তুগলক তাক এটা অস্থিৰ শাসকৰ শাসন চলি আছে। আমি অনুভৱ কৰিছোঁ যে ক্ষমতা আৰু টকা এই চৰকাৰখনৰ মূৰত ধৰিছে। আমি এটা কথা ক'ব বিচাৰোঁ যে আমাক আইনৰ শাসন লাগে, আৰক্ষীৰ শাসন নহয়। গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি সবে সন্মান জনাব লাগিব, শ্ৰদ্ধা জনাব লাগিব, ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি সকলোৰে শ্ৰদ্ধা থাকিব লাগিব, যদি আমি গণতন্ত্ৰ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। ন্যায়ালয়ৰ দায়িত্বটো আৰক্ষীয়ে ল'ব নোৱাৰিব, ন্যায়ালয়ৰ কৰ্তৃত্বটো মুখ্যমন্ত্ৰীয়ে ল'ব নোৱাৰিব। ন্যায়ালয়ৰ দায়িত্ব ন্যায়ালয়ক এৰি দিয়ক, তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব। এই গোটেই বিষয়বোৰৰ ওপৰত আমি মহামান্য উচ্চ ন্যায়ালয়ৰো আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। তেখেতসকলৰ যদি দৃষ্টিগোচৰ হয় বিষয়টো, মই ভাবোঁ যে গণতন্ত্ৰ সুৰক্ষিত কৰিবলৈ সহায় কৰা হ'ব। যিসকল আৰক্ষী বিষয়াই ৰাজনৈতিক প্ৰভুসকলৰ নিৰ্দেশত এনেধৰণৰ অবৈধ কৰ্ম কৰি আছে, বেআইনী কৰ্ম কৰি আছে, তেখেতসকলেও মই ভাবোঁ যে সতৰ্ক হোৱা ভাল, কাৰণ আইনৰ বিচাৰ ক'ৰবাত এদিন হ'বই। গতিকে আইনৰ বিচাৰ যেতিয়া সেইসকল বিষয়াৰ বিৰুদ্ধে চলিব, তেতিয়া কিন্তু তেওঁলোকক সেইসকল বিষয়াক কোনো ৰাজনৈতিক প্ৰভুৱে সুৰক্ষা দিবলৈ নাহে। গতিকে নিজৰ বিবেক দংশন হোৱা উচিত, নিজৰ বিবেকক এবাৰ সোধক তেওঁ সেইসকল বিষয়াই যে তেওঁলোকে উচিত কাম কৰি আছেনে বাৰু, এইবোৰ ভাল কাম হৈছেনে। ডিম্বেশ্বৰ মুছাহাৰী কোন নাজানো আমি, কেনাৰাম বসুমতাৰী কোন সেইটোও নাজানো। দুৰ্ধৰ্ষ অপৰাধী যদি হয়, দুৰ্ধৰ্ষ অপৰাধীজনক আইনে শাস্তি দিব। প্ৰশ্নটো হ'ল যে কেনাৰাম বসুমতাৰীক মাৰিছোঁ বুলি ক'লে, কিন্তু মৰিল ডিম্বেশ্বৰ মুছাহাৰী, সম্পূৰ্ণ এজন বেলেগ এজন মানুহ। এই কথাটো ৰহস্যৰ আৱৰ্তন। আমি ভাবোঁ যে এই গোটেই বিষয়টো উচ্চ ন্যায়ালয়ৰ এজন বৰ্তমানৰ জাজ বা ৰিটায়াৰ্ড জাজৰ দ্বাৰা এটা ন্যায়িক তদন্ত হোৱাৰ প্ৰয়োজন আছে। এটা ন্যায়িক তদন্তৰ দ্বাৰাহে এই সত্য উদঘাটন কৰিব পৰা যাব। আৰক্ষীয়ে এতিয়াও মৃতদেহ গাঁত খান্দি উলিয়াব পৰা নাই, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? প্ৰথম কথাটো হ'ল যে মৃতদেহটো পষ্টমৰ্টেম কৰিছিল নে নাই, সেইটো এটা প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে মৃতদেহটো তেওঁলোকে মৃতদেহ হিচাপে সেই পৰিয়ালটোলৈ আনিছিল নে পৰিয়ালটোলৈ ধৰি আনি গুলিয়াইছিল, দুটা কথা। যোৱাকালি আমাৰ তাত প্ৰতিনিধি দলে ৰৌতাৰ যি ঘৰত সেই ঘটনা হৈছিল তালৈ আমাৰ তাত প্ৰতিনিধি দলে আমি পঠিয়াইছিলোঁ। সেই প্ৰতিনিধি দলটোৰ আগত ঘৰৰ গৃহস্থই জানিবলৈ দিছিল যে তেওঁলোকৰ তালৈ আৰক্ষীৰ লোক আহিছিল, তেওঁলোকক কৈছিল যে আপোনালোক ঘৰৰ পৰা আঁতৰি দিয়ক, আমাৰ অলপ কাম কৰিব লগা আছে।
তেওঁলোক ঘৰৰ পৰা আঁতৰি দিছিল। কিছু সময়ৰ পিছত তেওঁলোক গুলিৰ শব্দ শুনিলে, তেওঁলোক ঘৰটোলৈ আহি দেখিলে যে মৃতদেহ পৰি আছে। তেওঁলোকে পুলিচক ক'লে যে আমি দুখীয়া মানুহ, আমাৰ ঘৰত এই কামটো কিয় কৰিলে? পুলিচে ক'লে যে চিন্তা কৰিব নালাগে, আমি আছোঁ, আপোনাৰ একো নহয়, টেনশ্যন নল'ব। এতিয়া প্ৰশ্নটো হ'ল, গৃহস্থই কৈছে যে এই মানুহজন কোনো আমি চিনি নাপাওঁ, আমি কেতিয়াও আগতে দেখা নাই, আৰু আমাৰ ঘৰলৈ প্ৰথমতে 7জনমান আৰক্ষী লোকহে আহিছিল। এই মানুহজন কেনেকৈ আৰক্ষীয়ে আনিলে বা মানুহজন কেনেকৈ আহিল সেইটো আমি নাজানো। কথাটো কিমান দুৰ্ভাগ্যজনক, কথাটো কিমান সন্দেহৰ আৱৰ্তত, কিদৰে মানুহৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, কিদৰে গণতন্ত্ৰক হত্যা কৰা হৈছে। এইবোৰ উচিত নে? এইবোৰ কৰাটো ভাল হৈছেনে বাৰু? গণতন্ত্ৰক এইদৰে হত্যা কৰাটো উচিত নে? গতিকে আমি সামগ্ৰিকভাৱে এই বিষয়টো জনসাধাৰণক আমি আহ্বান জনাম যে গণতন্ত্ৰক ভাল পোৱা গণতান্ত্ৰিক জনসাধাৰণে কিন্তু এই বিষয়বোৰ প্ৰতিবাদ কৰা উচিত। এইবাবেই কাৰণ এই ঘটনা কিনাৰাম বসুমতাৰী হওক বা ডিম্বেশ্বৰ মুছাৰীৰ ক্ষেত্ৰত প্ৰয়োগ হৈছে বা বহুতৰ ক্ষেত্ৰত প্ৰয়োগ হৈছে। এই ঘটনাবোৰ আমাৰ সমাজ ব্যৱস্থাত যিকোনো মানুহৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব পাৰে। যিদিনাখন আমাৰ পৰিয়ালৰ কাৰোবাক এই ব্যৱস্থাৰে হত্যা কৰিব আৰক্ষীয়ে, সেইদিনাখন আমি প্ৰত্যেকে উপলব্ধি কৰিম যে কিমান বেদনাদায়ক, কিমান সাংঘাতিক ধৰণৰ এটা ঘটনা ঘটি আছে। গতিকে সময় থাকোঁতেই গণতন্ত্ৰপ্ৰেমী জনসাধাৰণে এই সামগ্ৰিকভাৱে এই অন্যায় অবিচাৰৰ বিৰুদ্ধে সংঘবদ্ধভাৱে প্ৰতিবাদ কৰাটো উচিত বুলি আমি ভাবোঁ। এইটো সময়ৰ আহ্বান।